বোলে আৰু হৰি এ মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ এডাল কি মোৱা মোৱা মানে আপুনি যে কামটো গালে মই মুখে মিউজিকটো দি দিলোঁ ভাল হৈছে ইমান গৰমত হেঁচিব নালাগে খুব ধুনীয়া আছে গেপটো খাই খাই দি যাবি দেই এ মোৰ প্ৰথমে গায়কডালে গাই ল'ব তাৰপিছত গেপটো দে 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 এবাৰতে কাহি পাতি ল গেপটো খাই দিবি ৰেডি শুন এই গাধ মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী কথাটো কৈছো নকবি মোৰ ঘৰ ইপাৰে নকবি মোৰ ঘৰ ইপাৰে তোৰ ঘৰ ইপাৰে মাজতে বুৱতী নৈ 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 গেপ খাবি অ'কে অ'কে এ মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ এ মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ বোলো মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ ইমান মানুহ আছে কিয় মাৰি আছো মিউজিকটো কেপ খাই নিদিলি কিয় কেপটো দিয়ক সেইটোৱে কেপ অ' মাই গড গেপ মানে আপুনি মাজৰ সময়খনৰ কথা কৈ আছে মই গেপ মানে কিবা খোৱা বস্তু আনিব বুলি ভাবি আছো দিয়ক ভালকৈ দিয়ক এ মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ এ চৰাই হোৱা হ'লে কি এডাল চৰাই মিউজিকটো দি দিলোঁ এ চৰাই হোৱা হ'লে উৰি গলো কিহৰ ঢপঢপনি এইটো মানে চৰাইটো উৰি গুচি গ'ল আৰু হা ইয়াৰ মূৰটো আজি জাপানে পাব লাগিছিল মুড়ি ঘণ্টা বনাই খালে এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ হয় বুলি নকৰিবা আপোনালোকে এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ এই চৰাই হোৱা হ'লে উৰি গলোহেঁতেন দুহাতে দুপাখি লৈ মন দিলি ক'ত কান্দে এটা পৰদুৱাৰ খিলিখিলি বেঙেনা তাতে মন দিলি ক'ত কান্দে এটা পৰদুৱাৰ খিলিখিলি বেঙেনা পাত 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 বা একদম পাতটো লগে লগে চাপৰি বজাই গৈ আছে আমাৰ মোহনে কোনে কোনে ভাল পায় হাত দাঙকচোন হালদি বাৰী বেলেগ ফিল বনাইছে ঠিক আছে ঠিক আছে এবাৰ হাত দাঙকচোন মোক কোনে কোনে বেয়া পায় মাই গড আপোনাক বহুত মানে বেয়া পাইছা বেয়া পায় নেপায় মই জানো আচলতে কথাটো নুশুনাকে হাত দাঙি দিলে কিন্তু যেতিয়া গম পালে কথাটো উল্টাকে কৈছোঁ যিটো স্পীডত দাঙিছিল তাতকৈ বেছি স্পীডত নমাইছে গম পাইছোঁ আমাক কেকেইছা মোকে বহুত ভাল পায় গম পাইছোঁ এতিয়া আমি বাকীখিনি কথা চেক কৰি চাম হা বাকীখিনি কিমান ভাল পায় ক'ব আমাৰ মণিপুৰ কোনে কোনে ভাল পায় হাত দাঙক এই ল'ৰাখিনিয়ে দাঙিব নালাগে মই আছোঁ হ'লেও মৰম চেনে হাও আকৌ চেক কৰি চাম হা মণিপুৰ কোনে কোনে ভাল পায় হাত দাঙক তোৰ হাতখনো দাঙ খাই আছে মৰম চেনে হয়নে নহয় এইবাৰ চাম বাইলুং বাইদেউ কোনে কোনে ভাল পায় ভৰি দাঙক বাইলুং ডিষ্ট্ৰিক্ট বহুতে পায় অকল চাউণ্ডৰ বাটাটোহে ভৰিখন দাঙ খাই আছে
চবেই ভাল পায় সেই বুলি তই ভৰি দাং বুলি ক'লে ভৰি দাঙিব নেকি ভৰি দাঙিলে দেখোন চেলমণি বদতি এই দোকানত খিলি পানে সৰু ফুল দোকানে বজাৰে সৰু ফুল দোকানে বজাৰে সৰু ফুল দুয়ো বহি চাল পিৰাম খাম ফুলাম বিচনীৰে সৰু ফুল বনি বেছি দিবায়ে সৰু ফুল বনি বেছি দিবায়ে সৰু ফুল দুয়ো বহি চাল পিৰাম খাম দেহাৰ বাৰী যে অলপ দিন আগতে যে সাউথ ইণ্ডিয়ান এজন ওলাইছিলে ইয়াক পঢ়াবলৈ চাইছে জানে জানে জাহানি জাহানি জনি জনি জানে জানে জাহানি জাহানি yes papa yes papa eating is so good eating papa ille aman nondu bhangata sorapanda swami jinaiyo tata je kau moi south india baka eta buti pai no ille aman nondu bhangata sorapanda swami jinaiyo andru puluma nindu kata puluma ayo mane ki jane ne na jane moi na jano apnaloke ko ba আৰু যদি কাৰোবাৰ ইয়াৰে কোনোবা পঢ়ি থকা ল'ৰা ছোৱালীৰ ভিতৰত যদি খুব বেছি আগ্ৰহী কোনোবা থাকে ইংৰাজীৰ ওপৰত কিবা জানিবলৈ বিচাৰে মোক লগ কৰিব পাৰে ইংৰাজীৰ ওপৰত মই যথেষ্টখিনি এতিয়া অধ্যয়ন কৰি আছোঁ মই যিমান পাৰোঁ এইটো কৰি দিম আচলতে হোৱাট ইজ ইংলিছ হোৱাট ইজ লেংগুৱেজ অফ ইংলিছ ইংলিছ ইজ এ কোম্পানী English is still their companion. What is language? Language is the main mechanism of domestication. There is no art of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. Kila buji pale? Eke, moi buji pale ko ba? এণ্টেনা আহিছিলোঁ এণ্টেনা বান্ধি আনিছিলোঁ গাড়ীখনৰ খিৰিকী খুলি পেলাই বাহিৰলৈ চাইডে এণ্টেনা শুনি গ'ল মই যে আগতে ওলাইছিলোঁ মনত আছেনে অ পেণ্টি পিন্ধে পিলিকি বহি ই বাচ্চাকা জাল লৈছা অ তুলুককে বহিছোঁ আপছ দম দিছ নেকি দে মই যে মুহুগুণ্ডা আছোঁ মুহুগুণ্ডা এডাল যে পাত দিছোঁ বাকীখিনি পিছত কৈছোঁ তইতো এই দৌৰটো দেখুৱাই আছোঁ দৌৰটো যে মাৰা তই দৌৰটো মাৰি দিওঁ প্ৰথমতে খোজটো দেখাই লৈছোঁ হা এইটোতো মোৰ খোজ এতিয়া দিছোঁ মোহনৰ খোজ দৌৰটো দেখাম জানো দৌৰিলে কিন্তু ইয়াত নহয় দৌৰিলে গাড়ী কৰি ঘৰে পাম দৌৰটো হ'লে এবাৰ দেখাই দিওঁ হা ষ্টেজ ভাঙিলে মোৰ গাত দুখ নাই এয়াতো মোহনৰ দেখিলে কিন্তু মোহনৰ মানে আমাৰ দীপজ্যোতি কেওঁতৰ অৰিজিনেল খোজটোতো দেখা নাই শ্বুটিঙত কেনেকৈ খোজ কাঢ়ে মাতিলে যেতিয়া শ্বুটিং চলি থাকে তালৈ ধৰক ৰৈ আছে সি কিবা মেকআপ কৰি আছে বা ড্ৰেছ আপ কৰি আছে তেতিয়া ৰৈ থাকিলে মাতি থাকে নহয় দীপ আহা এই বিলিভ বহিব হ'ল আজি এপিছ'ড এইটো শ্বুটিং হোৱা নাই তেতিয়া সি কেনেকৈ আহে জানিলে মই দেখাই দিছোঁ তাক ইয়াক খোজটো মোবাইল খুব পিটিকি থাকে এতিয়ালৈকে আমাৰ হিচাপত 23 জনীহে উলিয়াবগৈ পাৰিছে আৰু কিমান আছে নাজানো মোবাইল হেক কৰি 23 জনী লিষ্টত মই উলিয়াইছোঁ তাক খোজ কেনেকুৱা চাব একে নেযায় নোপোৱা এটা যায় এনেকৈ এইটোৱে খোজ আৰু জেনেৰেটৰ এটা লাগেই তেতিয়াহে সি লাইট জ্বলে বহুত সময় লাগে আৰু 2-3টা ভাত এনেকৈ প্ৰেছাৰ কুকাৰ চাই কৈ দিব কেইজনৰ ভাত বোলে আমাৰ দুজনৰ কম হ'ব আকৌ বহাই দিব লগা হয় আলহী মাতিব দুদিনত ঘৰত তহিলং কৰি থৈ আহিব মিষ্টাৰ ইণ্ডিয়া গ'ল আৰু আই ভেলু মিষ্টাৰ ইণ্ডিয়া চাইছিলে নাইকিয়া হৈ গৈছিল যে I
এইবিলাক মাথাত কোনে সময় দিয়ে এতিয়া এই বাৰিষা দিনত এতিয়া খুব বৰষুণ হয় নহয় বৰষুণ হ'লেতো কেওফালে যেতিয়া পানী হৈ যায় আমি যিহেতু আমিও দুটাওতো গাঁৱৰে আমি শুনো যে পুখুৰীবিলাকত ভেকুলীবিলাকে যেতিয়া বাৰিষা হঠাৎ ধৰে 2-3 দিন 4 দিন একেলগে বৰষুণ হয় তেতিয়া ভেকুলীবিলাকে তুৰতুৰাই থাকে আপোনালোকে মন কৰেনে সন্ধ্যা সময়ত একদম কাণত লাগি যায়গৈ পাওঁ তেনেকৈ মাৰি থাকে আচলতে সিহঁতোতো জীৱ আমিও জীৱ মানুহ আমি যদি কিবা কথা পাতোঁ সিহঁতেওতো পাতে চাগে লেংগুৱেজটো বেলেগ কি পাতে ভেকুলীবিলাকে এই যে ইমান তুৰতুৰাই থাকে বাৰিষা দিনত পুখুৰীত আমি দুটাই ভাবি উলিয়ালোঁ আচলতে সিহঁতৰ ডেকা ভেকুলীটোৱে কোনোবা তাৰ লগৰে মিতিৰৰ ভেকুলীটো কয় মানে বেয়া পাক কাক বাপ জাক কাক বাপ জাক বাপ কচ কাও বেয়া পাক জাক Thank you. Ao Hari. Charge কমাই না আপোনালোকে কিবা ক'ব নেকি আমাক বাইলুং জনী দিনে দিনে দেখিছেনে হাড়ে চালে লাগিছে কোনোবা মৰে হাড়ে চালে কোনোবা মৰে মঙহৰ ভৰা বাইলুং তেনেকুৱা আছে তাই চাদৰ মেখেলা বা শাৰী পিন্ধা দেখিছেনে শাৰী যে তাইকে বোকা এইটো পেটেইনে এফচিআই গুদামি ইমানটো পেটটো ঢাকি ঢুকি যি চাদৰ পিন্ধিব চাদৰ পিন্ধে ছোৱালীবিলাকক এনেকুৱা হ'লেহে ভাল লাগে বাইলুঙে চাদৰ পিন্ধি ষ্টাইল কৰিব খুজিয়ে দাম তাইক এনেকুৱা লাগে যেন সেই আমাৰ যে ডাঙৰ শকত আহঁত গছবিলাকত যে ৰঙা ফিটা মাৰি থৈ দিয়ে টানি তাইক তেনেকুৱা লাগে মৰমো লাগে আকৌ ন বাইলুংজনী সুস্মিতা গ'লগৈ যে গম পায় থিয়েটাৰত গ'লগৈ নহয় তাই সুস্মিতা গ'লগৈ এতিয়া নতুন এগৰাকী আহিছে নহয় নিশিতা গোস্বামী অলপ দিন কৈ পেলাই তেখেতো নাই দেখোন জানো কেতিয়া আহে আৰু থানাখন আমি দুটাই নেমু চৰবত বেছি চলাই আছোঁ গুৱাহাটী গ'লে শ্বুটিং দেখিবই সুন্দৰপুৰতে থাকোৱে আমি সেইখিনিতে ইফাল সিফাল কৰি পেলাই গা দেখুৱাই আমি অনুষ্ঠানৰ বেছি দীঘল নকৰোঁ ইমান গৰমো পৰিছে ন হাতবিলাক যদি বিষাই গৈছে কাষৰজনীক দি দিব অকণ বেছি থাকিব উঠি